গাইজ কেনেকুৱা আপোনালোকৰ ভালে যিহেতু মই আৰু আজি এটা ভিডিঅ' বনাব ওলাইছোঁ ভিডিঅ'টো দেখাম আপোনালোকক এইটো বহুত ভাল বস্তু এইটো কাঠৰ মূৰ্তি এটা বনাইছে মহাৰ পৰা বনাইছে মোৰ এজন লগৰে বনাইছে তো বলক মানে কাঠৰ মূৰ্তিটো দেখাম আপোনালোকক এইটো মহটোৰ ওপৰত এজন পেপুৱা এজন বহি আছে তো এজন দেখাই দিছোঁ এইটো আমাৰ অসমীয়া এইটো চিহ্ন হিচাপে এইটো বনোৱা হৈছে তো এইটো বুদ্ধদেৱ হয় তো আৰু বাকী ছাইডত বনাইছে আমাৰ এইটো লাচিত বৰফুকনৰ লগতে তিনিটা যিকেইটা আছিলে এইকেইটা বনাইছে আৰু লগতে এজনী মূলা গাভৰু হয় ঘোঁৰাত উঠি আছে কালাৰ কৰি দিছে বাকী আৰু বনাইছোঁ এখন আছে অস্ত্ৰ হয় মিট হয় এখন মানে ধৰি থকাকৈ বনাইছে এইটো ইমানটোতে আৰু ছাইডত এখন নাও বনোৱা হৈছে এখন লগতে এইটো বন্দুক এটা বনোৱা হৈছে বন্দুকটো AK-47 বনাইছে আৰু মানে লগতে আৰু এইটো বনোৱা হৈছে এইটো শিৱলিংগ হয় এইটো গাখীৰ ঢালি থকা এইটো টাইপত বনাইছে এইটো কালাৰ কৰি দিছে এনেকুৱা লাগিছে বহুত বঢ়িয়া লাগিছে লগতে আৰু ছাইডতে আছে সেইটো জয়মতী শাস্তি দিয়াৰ যিটো মানে পিকচাৰ এইটো বনোৱা হৈছে ইয়াত তো এইটো বনাইছে আৰু বনাইছে তো এইটো আমাৰ শিৱ বনাইছে এইটো শিৱ বাবা তো লগতে এইটো বেলিটো তো পাহাৰত উঠি এনেকৈ আছে এইটো শ্ব'টো দিবলগীয়া হৈছে আৰু ছাইডতে এনেকৈ এটা বনাইছে এইটো ড্ৰেগন হয় তো ড্ৰেগনটোৰ মুখখন এইফালে থাকিলে হ'লেও বহুত ভাল লাগিছে তো এনেকৈ বনোৱা হৈছে এইটো চাওক আৰু ছাইডতে বনাইছে এইটো এটা লগো হয় লগো হয় এইটো লগটোৰ নাম কোনটোৰ ব্ৰেণ্ডৰ হয় এইটো নাজানো তো হ'লেও এইটো বনাইছে ভাল লাগিছে তো বিশেষকৈ আমাক NRLৰ ফালৰ পৰা এইটো বনাবলৈ দিছিলে লগৰজনে পাইছিলে অৰ্ডাৰটো তো NRLৰ যিটো চিম্বল এইটো বনোৱা হৈছে ইয়াত তো মানে এনেকৈ বনাইছে বহুত ভাল লাগিছে ইমানেই আছে আৰু কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'ৰ যিটো কমেণ্ট বক্সত তাত কমেণ্ট কৰি জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ঘূৰাই দিওঁ